আমি সকলোৱে জিন্দাবাদ দিম, ক'ম যে অসমীয়া জাতি জীয়াই আছোঁ। যি জাতি গঢ়িবৰ কাৰণে ভূপেন হাজৰিকাই কষ্ট কৰিছিলে, যি জাতি গঢ়িবৰ কাৰণে আমাৰ মহেন্দ্ৰ হাজৰিকা আছে, যি জাতি গঢ়িবৰ কাৰণে আজি ৰাজীৱ হদিয়াই জীৱন পান কৰি গ'ল, গোটেই জীৱন পাত কৰি গ'ল। গতিকে সেই জাতি জীয়াই আছে আজি, সেইকাৰণে হাজাৰ হাজাৰ মানুহে একেলগে চিঞৰিব ৰাজীৱ হদিয়া জিন্দাবাদ, হয়নে? অসমীয়া জাতি জিন্দাবাদ, জয় আই অসম। সি আছিল অখিল মহেন্দ্ৰ হাজৰিকা আজি যিহেতু শিল্পীগৰাকী আদ্যশ্ৰাদ্ধ দিছে, যথেষ্ট লোক দেখা পোৱা গৈছে, জনমত ভিৰ গৈছে। আপুনি যিটো কেইবাবাৰো খবৰ ল'বলৈ আহিছে, আজি কিন্তু আহিছে, কি ক'ব? আচলতে এয়া হ'ল সমাধি তীৰ্থৰ পৰা বহুত হৈ যায়। তীৰ্থই নিৰূপণ কৰিব এই সমাধি সাৰে থকা সমাধি হৈ গ'ল। আৰু ৰাজীৱ হদিয়া, গণশিল্পী ৰাজীৱ হদিয়া হ'ল মোৰ ভাতৃ, মোৰ মৰমৰ, মোৰ ছাত্ৰৰ নিচিনাও একেবাৰে। তেওঁ আচলতে তেওঁক মই এতিয়া মই মোৰ অনুভৱে মই চিন্তা কৰি মই বৰ শ্ৰদ্ধাৰে মই ব্যথিত হৈও উৎফুল্লিত হৈ কৈছোঁ, তেওঁ সংস্কৃতিৰ কি হ'ল, তেওঁ সংস্কৃতিৰ বৰ্তমানৰ আৰু অনাগত প্ৰজন্মৰ কাৰণেও সংস্কৃতিৰ ত্যাগী দধিচি হৈ গ'ল। ত্যাগৰ দধিচি হ'ল, চেতনাৰ দধিচি হ'ল। গতিকে আৰু কি ক'ম, সময়ে কৈ থাকিব, প্ৰজন্মই ইয়াৰ পৰা প্ৰশিক্ষিত হ'ব, চেতনাৰ প্ৰশিক্ষণ ল'ব, জাতীয়তাবাদৰ প্ৰশিক্ষণ ল'ব, ইউনিটি ঐক্য কেনেকৈ গঢ়িব লাগে, সম্প্ৰীতি কেনেকৈ গঢ়িব লাগে, এইটো লেচন হৈ গ'ল, এটা ডাঙৰ এখন গ্ৰন্থ হৈ গ'ল। এইটো এই ক্ষেত্ৰখন গ্ৰন্থলৈ পৰিণত হৈছে, এখন বিজ্ঞানো হৈছে, সাহিত্য হৈছে, কিন্তু বাণিজ্য অবাণিজ্য একদম। ইয়াক আমি সদায় জীৱন্ত কৰি ৰাখিব লাগিব, এইটো সদায়ে থাকিব। অক্ষত বান্তি জ্বলিছে আৰু জ্বলিবই। শৰাইঘাটত ক্ষুধাকণ্ঠৰ জ্বলিছে, এই শদিয়া এই প্ৰান্তত ৰাজীৱ হদিয়াৰ জ্বলিছে একদম। আৰু মাজত মোৰ সেইফালে শদিয়া কেনেকুৱা এখন তীৰ্থ আপোনালোকে নিজে ভাবকচোন, য'ত ভূপেন হাজৰিকাৰ জন্ম হৈছে, আপোনালোকে নিজে চাওক, য'ত ভূপেন হাজৰিকাৰ জন্ম হৈছে, য'ত আজি ৰাজীৱ হদিয়া, সেই ভূপেন হাজৰিকা যাৰ মৃত্যুত অসমৰ আটাইতকৈ মানুহ বেছি লগ হৈছিলে, সমবেত হৈছিলে, আকৌ তাৰ পাছত এইবাৰ ৰাজীৱ হদিয়া। গতিকে শদিয়া তেনেকুৱা এখন ঠাই, সেইকাৰণে সদায় কৈ থাকোঁ বোলে শদিয়ানো কি ৰাজীৱ হদিয়া জিন্দাবাদ, ৰাজীৱ হদিয়া অমৰ হওক, 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 জয় আই অসম।
হিমন্ত বিশ্ব শৰ্মাক ইয়াত দেখিবলৈ নাপায় আপুনি আজি যিবিলাক জনতাৰ পক্ষত প্ৰজাৰ পক্ষত থকা মানুহ তেওঁলোকে ইয়াত আজি থাকে আৰু আপোনালোকে চাওক নিজে ইয়াতে চাওক 30টা এনেকুৱা 33টা ন 33টা লংগৰ পাকঘৰ বনাইছে মানুহে নিজে নিজে 33টা পাকঘৰ আপুনি চাওক 26 যোৰা গায়ন বায়ন নিজে নিজে মানুহ আহিছে গতিকে ই এক বিশাল আয়োজন অসমীয়া জাতিৰ স্বতঃস্ফূৰ্ত এটা আয়োজন এই আয়োজন হ'ল অসমীয়া জাতীয়তাবাদ অসমৰ প্ৰগতিশীলতা আৰু অসমীয়া জাতিৰ জীয়াই থকাৰ কাৰণে যি সংগ্ৰাম সেই সংগ্ৰামক জীৱিত অৱস্থাত ৰখাৰ পণ গতিকে আজি আমি কোনেও ইয়াত আজি আমি নাকান্দো কোনো মানুহে ইয়াত আমি দুখ নকৰোঁ আজি ইয়াত আমি আজি কেৱল সংকল্প ল'ম যে অসমীয়া জাতি জীয়াই ৰাখিম জয় আই অসম এই ধ্বনিৰ আমি আজি কেৱল মানে সংকল্প ল'ম মই সকলোকে এবাৰ ৰাজীৱ হদিয়াক স্মৰণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ ৰাজীৱ হদিয়া অমৰ হওক ৰাজীৱ হদিয়া অমৰ হওক ৰাজীৱ হদিয়া অমৰ হওক ৰাজীৱ হদিয়া অমৰ হওক জয় আই অসম ধন্যবাদ নমস্কাৰ জনাইছোঁ আমি গোলাঘাটৰ পৰা আৰু আপোনাক আমি দেখা পাম বুলি আহিছোঁ বাকী আহিছোঁ আমি জনশিল্পী দেখিছে না হয় কোন আহিলে দেখিছে না আমি মহেন্দ্ৰদাৰ লগত একেলগতে লাখ লাখ মানুহ তাৰ পাছৰ দ্বিতীয় ডাঙৰ ঘটনাটো হ'ল আমাৰ ৰাজীৱ হদিয়াৰ শ্ৰাদ্ধত হোৱা এই বিশাল আয়োজন আৰু ইয়াৰ জাতিৰ সৌভাগ্য জাতিৰ সৌভাগ্য দ্বিতীয় কথাটো হ'ল যে কা আন্দোলনৰ পাছত অসমীয়া জাতিটো মৰি গ'ল বুলি চৰকাৰে প্ৰচাৰ চলাই থাকে মৰি যে যোৱা নাই ই এটা জীৱন্ত জাতি আৰু যিকোনো সময়তে আকৌ ৰাইজৰ বিপদলৈ একেলগে ওলাব যে পাৰিব এইটো আকৌ আজি প্ৰমাণ হয়নে নহয় আৰু আটাইতকৈ ডাঙৰ কথা শদিয়াত জন্ম হৈছিলে ভূপেন হাজৰিকা শদিয়াত জন্ম হৈছে ৰাজীৱ হদিয়া আপোনালোকে ভাবক না ইয়াতকৈ আৰু বেছি ডাঙৰ সৌভাগ্য কিবা লাগে নেকি গতিকে শদিয়ানো কি চব মানুহ শদিয়ালৈ আহিব এদিন পুণ্য তীৰ্থ হ'ব এখন পুণ্য তীৰ্থ হ'ব অসমৰ মানুহে সদায় এবাৰ বছৰেকত এবাৰ ইয়ালৈ আহিবলৈ মন কৰিব মই সকলোকে এই মুহূৰ্তত আপোনালোকে যিবিলাকে ইয়াতে শ্ৰমদান কৰিছে মানুহৰ কাৰণে কাম কৰিছে ভাত খুৱাইছে সকলোকে মই ধন্যবাদ আহিলা দেখিছোঁ মই কৰি আছোঁ সৎ ফুলবোৰ ফুলি আছে তাত বুলি কয় যে এই ৰাজীৱ হদিয়া আচলতে সৎ ফুল আমি যে সৎ ফুল কওঁ সৎ ফুল কিনো এই সৎ ফুলে হৈছে ৰাজীৱ হদিয়াৰ দৰে যি লোক যি জাতীয় শিল্পী জনতাৰ শিল্পী সেয়াই হৈছে সৎ ফুল আমি ইফালে মাতি আহোঁ দেই